হেল্ল' এভৰিৱান, আজি আকৌ নতুন এটা ভিডিঅ' লৈ আহিলোঁ। আজি আহিলোঁ আমাৰ বাহঁতৰ পথাৰলৈ। আমাৰ ঘৰৰ বাহঁতৰ পথাৰত ধান দাবলৈ আহিছোঁ। ইয়াত দেখিছেনে বহুতখিনি ধান দাই থৈছে। এয়া আমি বহি পিনি চাহ খাব লৈছোঁ আৰু টেঙাও খাম চাহ খোৱাৰ পিছত। এইখিনি ভিডিঅ' কৰা নহ'লে বাৰু খোৱাখিনি। তাৰপিছতে খালোঁ চাহ। অলপ কিবা এটা হ'ল। তাৰপিছত আকৌ এয়া দালোহি, এয়া ধান দাইছোঁ। এনেকৈ আহিলে বহুত ভাল লাগে লগে ভাগে দাবলৈ। ধানখিনি পৰি আছে, কঁকাল ইমান বিষাইছে। পৰি থকা ধান সিহঁতি সদায় দাই আছে। এইখিনি মুঠি বহুতখিনি বান্ধিবলৈ আছে। ডাঙৰি বন্ধাইহি নাই মানে কেইবাদিনো হ'ল চাগে। এয়া দাই আছে, মই অলপ ভিডিঅ' কৰি আছোঁ। তাৰপিছতে আকৌ ময়ো দাবলৈ বুলি উঠিলোঁ। ভিডিঅ' কৰা মানুহতো নাই, নিজে কেমেৰা ধৰিছোঁ যেতিয়া নিজে দোৱাও দেখাব নোৱাৰোঁ। তেওঁলোকে দোৱাই অকণমান ভিডিঅ' কৰি দিলোঁ। আমাৰ বা আৰু আমাৰ বোৱাৰী। তাৰপিছতে আমি ভাত খালোঁ। এয়া কি খাইছোঁ দেখিছে নহয়। পথাৰত একেলগে এখন কাঁহীতে 3জনীয়ে খাইছে। লগে ভাগে লগতে খালে ভালো লাগে। ৰঙা ভাত আৰু ৰঙা চাউলৰ ভাত মানে আকৌ বগা চাউলৰ ভাত মিক্স কৰি দিছে। 2 ঘৰৰ পৰা আহিছে মানে 2 ঘৰৰ পৰা ভাতটো আহিছে, সেইটো কাৰণে বেলেগ বেলেগ লগতে খাইছে। আমাৰ ছোৱালীজনীও আহিলে পথাৰলৈ, এই ভাত খাই